জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলত। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বন্ধুসকল, আমি আজি ৰানিং সম্বন্ধৰ বিষয়ে আজি ছেকেণ্ড পাৰ্টটো লৈ আহিছোঁ। এই ছেকেণ্ড পাৰ্টটোত আপোনালোকক আমি কিছুমান এডভান্স লেভেলৰ এক্সাৰচাইজ কৰি দেখুৱাম, যিখিনি আপোনালোকৰ ৰানিঙৰ বাবে বহুতখিনি হেল্পফুল হ'ব, যাৰ কাৰণে আপোনাৰ স্পীড বাঢ়িব, ভৰি দুখনত আপোনাৰ পাৱাৰ হ'ব, এনাৰ্জি হ'ব, ষ্টেমিনা হ'ব। আৰু লগতে বহুতখিনি ল'ৰা ছোৱালীয়ে ৰানিং বুলি ক'লে 1600 বা 3200 বা 5 কিলোমিটাৰ ৰানিং অকল প্ৰেক্টিছ কৰে। অকল প্ৰেক্টিছ কৰিলেই সিমান যথেষ্ট নহয়। প্ৰেক্টিছৰ লগতে আমি যিবোৰ আপোনালোকক এক্সাৰচাইজ ভিডিঅ'ৰ মাধ্যমে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, সেইখিনি আপুনি ৰানিং কৰাৰ আগত কমেও নিজৰ কাৰণে 10-15 মিনিট উলিয়াই কণ্টিনিউ কৰিলে আপোনাৰ বহুতখিনি ষ্টেমিনা বাঢ়িব, ৰানিং আপোনাৰ হাই লেভেল হ'ব আৰু আপোনাৰ যিখিনি এনাৰ্জি পাৱাৰ আছে আপোনাৰ বহুত মজবুত হ'ব। চ' আশা কৰোঁ আপোনালোকে ৰানিং কৰাৰ আগে সকলোখিনি এক্সাৰচাইজ ট্ৰাই কৰিব। চ' আমি আজি ছেকেণ্ড পাৰ্টৰ ভিডিঅ'টো লৈ আহিছোঁ। চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইটো পজিশ্যন আপোনালোকে বনাই ল'ব। পজিশ্যন দেখিছে আপুনি কিদৰে লোৱা হৈছে, লৈ পেলাই এই পজিশ্যনটো লৈ ল'লে বস্তুটো আপোনাৰ একবাৰ দাহি সোঁফালে চাব এনেকৈ, আৰু একবাৰ বাওঁফালে। একচুৱেলি এই পজিশ্যনটো কৰিলে পজিশ্যন আপোনাৰ এক্সাৰচাইজ কৰিলে কি হয়, এই বস্তুটা যিটো খিচাপ থাকে এই বস্তুটো ভাল হয়। আপোনাৰ এই খিচাপ যোৱা এই মাচুলখিনি আমাৰ অলপ নাচখিনি ভাল হয়। চ' আপুনি এইটো এক্সাৰচাইজ 2-3বাৰ কৰিব পাৰে এনেকৈ। আমি এতিয়া নেক্সট ষ্টেপৰ যিটো এক্সাৰচাইজ সেইটো কৰিব লৈছোঁ। এক্সাৰচাইজৰ নাম হৈছে আপোনাৰ লেগ ৰাইজ ক্লেপ। চ' আপোনালোকে চাওক আমি কিদৰে কৰিছোঁ। নাম হৈছে ওৱান লেগ জাম্প। চ' আপোনালোকে ভিডিঅ'টো চাওক আমি কেনেকৈ কৰোঁ।
বন্ধুসকল আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম নতুন নতুন এক্সাৰচাইজ লৈ আহিম আপোনালোকৰ মাজলৈ আৰু আমি এতিয়া যিখিনি এক্সাৰচাইজ আপোনালোকক কৰি দেখুৱালোঁ সেইখিনি আপোনালোকে সপ্তাহটোত 3-4 দিনকৈ কণ্টিনিউ কৰিলে আপোনাৰ ৰানিং বহুত ভাল হ'ব বহুত আপোনাৰ স্পীড বঢ়াব পাৰিব আপুনি যিকোনো ৰানিঙে 1600 হওক 3200 হওক বা 5 কিলোমিটাৰ হওক আপুনি সেইটো টাইমলি কভাৰ কৰিব পাৰিব চ' আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু বেল আইকনটো হিট কৰিব কিয়নো আমি এইদৰে বিভিন্ন ধৰণৰ এক্সাৰচাইজৰ ভিডিঅ' সদায় আপলোড কৰি থাকিম আৰু তাৰ নটিফিকেশ্যন পোনপ্ৰথমে আপোনালোকে পাব আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত নমস্কাৰ